আসাম ষ্টাডি চেনেলটোলৈ জনাইছো সকলোকে নমস্কাৰ আৰু লৈ আহিছোঁ মই আজি আন এটি ভিডিঅ' এই ভিডিঅ'টি মই নেটৰ অসমীয়া বিষয়ৰ যিখন চিলেবাছ সেই চিলেবাছখনৰ মতে দিবলৈ চেষ্টা কৰিছোঁ ইউনিট ৱাইজ আৰু প্ৰথমটি ইউনিট আছিলে অসমীয়া লোকসাহিত্য আৰু অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ আৰু বৈশিষ্ট্য সম্পৰ্কে আমি সকলোৱে জানোৱে অলপ হ'লেও গতিকে মই কেইটামান প্ৰশ্নোত্তৰহে লৈ আহিছোঁ মালিতা সম্পৰ্কে ফুলকোঁৱৰ মণিকোঁৱৰ গীত জনাগাভৰু গীত বদন বৰফুকনৰ গীত আৰু কন্যা বাৰমাহী গীতৰ ওপৰত গতিকে আজিৰ প্ৰথমটি প্ৰশ্ন আছে অৰি কুমাৰৰ ঘড়ী এপতাৰে পৰা নামে এডিঙিলৈ তামুলীৰ হাততে ধৰি গীতটি কি গীত গীতটি হৈছে মণিকোঁৱৰৰ গীত 2 নম্বৰ মালিতা শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল উত্তৰ হ'ব অসমীয়া কাহিনী গীতৰ ক্ষেত্ৰত মালিতা শব্দটো প্ৰথমে ভাষা ৰজা হেমচন্দ্ৰ বৰুৱাই ব্যৱহাৰ কৰিছিল 3 নম্বৰ ফুলকোঁৱৰ মণিকোঁৱৰ গীতৰ কাহিনী অসমৰ কোনটো জনগোষ্ঠীৰ হুঁচৰি গীতত থকা দেখা যায় উত্তৰ হ'ব সোণোৱাল কছাৰী আৰু তেওঁলোকৰ হুঁচৰি গীতত এনেদৰে আছে শংখদেও ৰজাৰে পুতেক মণিকোঁৱৰ কিছুকৈ ক্ষতিখোন নাই এবেলা ধুলাতে এবেলা ঘূৰাতে এবেলা খেৰি খেলাই 4 নম্বৰ দিল আসমান আদি শব্দ কোনটো মালিতা গীতত পোৱা যায় উত্তৰ হ'ব জনাগাভৰু গীতত 5 নম্বৰ জোকাৰি পিন্ধিলে গুমচেঙৰ চুলাটি মাজত বাহ মাৰি কৰা কঁকালত মাৰিলে জৰ্দৰ টঙালি দেখিলে জিলমিল কৰা গীতটি কি গীত গীতটি হ'ব জনাগাভৰু গীত 6 নম্বৰ বাৰমাহী গীতত কোনকেইটা মাহ জড়িত হৈ আছে বাৰমাহী গীতত 3টা মাহ জড়িত হৈ আছে আৰু এই 3টা মাহ হ'ল আঘোণ চ'ত আৰু বহাগ 7 নম্বৰ ধনবৰ আৰু ৰতনী কোন শ্ৰেণীৰ মালিতা ধনবৰ আৰু ৰতনী হৈছে কাল্পনিক শ্ৰেণীৰ মালিতা 8 নম্বৰ জোনাকী যুগৰ দুজন মালিতা ৰচকৰ নাম লিখা জোনাকী যুগৰ দুজন মালিতা ৰচকৰ নাম হৈছে লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালা গতিকে কেইটামান বছা মই প্ৰশ্নোত্তৰ আজি আপোনালোকক দিলোঁ কেনে পালে জনাবলৈ নাপাহৰিব যদিহে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈও নাপাহৰিব ধন্যবাদ